সকলোকে ধন্যবাদ জনাইছোঁ মৰম জনাইছোঁ হৰে হৰে জীৱনত নেদেখা বস্তু এটা দেখিলোঁ এইটো চাওক কি সুন্দৰকৈ সজাইছে ওপৰৰ লাইটখিনি চাওকচোন আপোনালোকে এবাৰ নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ সকলোৰে ভালে বুলি আশা কৰি আজি পুনৰ অন্য এটা নতুন ভিডিঅ' লৈ আহিছোঁ আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত চাই সুন্দৰ কমেণ্ট এটা কৰিব নাপাহৰিব আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে বৰ্তমান আমি গৈ আছোঁ আজি জুবিন গাৰ্গক চাবলৈ এয়া গাড়ী লৈ আহিছোঁ আৰু মোৰ লগত আছে 4জন বন্ধু মোৰ সৈতে 5জন আমি 5জনেই গাড়ীখন লৈ আহি আছোঁ আৰু নাজানো তাত আপোনালোকক কি দেখুৱাব পাৰোঁ কি নোৱাৰোঁ গাড়ীৰ ভিতৰত বহি ল'লোঁ বৰ্তমান এয়া চাওক তেল চেল ভৰাই মেলি ৰেডি আমি সাজু হৈ গ'লোঁ আৰু মোৰ পিছফালে বন্ধুসকল বহি আছে নাজানো কি দেখাব পাৰোঁ গৈ থাকক আৰে কেনা কি চাহতে হো গৈ থাকক বোলে চৰি গৈ থাকোঁ আপোনালোক দেখাই আছোঁ তাত গৈ কি পাৰোঁ কি নোৱাৰোঁ সকলোখিনি চাই গৈ থাকিব শেষলৈকে যদিহে ভাল লাগে শেষত সুন্দৰ কমেণ্ট এটা কৰিব নাপাহৰিব আপোনালোকে বৰ্তমান আমি চতিয়া পাৰ হৈ গ'লোঁ তেল চেল চতিয়াতে ভৰালোঁ যিহেতু ঘৰৰ পৰা ওলাই আহোঁতে ভিডিঅ' কৰা হোৱা নাছিলে সেয়েহে চতিয়াতে তেল ভৰাই মেলি ভিডিঅ' আৰম্ভ চতিয়াৰ পৰাই কৰিছোঁ আৰু চাৰিআলিত আহি আছে বুলি গম পাইছোঁ নাজানো সঠিককৈ কিমান সময়ত ষ্টেজত উঠিব কি কৰিব তথাপিও আমি ঘৰৰ পৰা মানে 6:30 মানত যাতে ওলাই দিলোঁ এতিয়া বৰ্তমান বাজিছে 7:15 আহি বিশ্বনাথ চাৰিআলি পাই গ'লোঁ আৰু আমি এতিয়া পাভৈ ৰোডত গৈ আছোঁ খন্তেক পিছতে গৈ আমি য'ত নেকি হ'বলগীয়া আজি কাৰ্যসূচীভাগ তাত গৈ পাই যামগৈ আৰু তাৰ পৰাই আপোনালোকক কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিম বৰ্তমান গেটৰ ভিতৰেদি আমি সোমাই গৈ আছোঁ আৰু চাওক এনেধৰণৰ দেখিবলৈ কি সুন্দৰকৈ সজাইছে ওপৰৰ লাইটখিনি চাওকচোন আপোনালোকে এবাৰ কেনে পাইছে জনাব কমেণ্ট বক্সত মেইন প্ৰৱেশ দুৱাৰলৈ বুলিকৈ আমি সোমাই গৈ আছোঁ আৰু আগফালে কি সুন্দৰকৈ চাওক দেখি আছে সকলোখিনি আৰু আগতে অহাও নাছিলোঁ এনেকুৱা ৰাস চাবলৈ ভবা নাছিলোঁ যে ইমান ডাঙৰ ৰাস আৰু ইমান মানুহ হ'ব বুলিকৈ মানে একেবাৰে মেলা বুলি কৈছোঁ নহয় মেলা আৰু মানুহ চাওক এতিয়া ইমানখিনি হৈছে বৰ্তমান 7টামান বাজিছে 7টা বজাই নাই চাগে ইমানখিনি মানুহ হৈছে আৰু যেতিয়া জুবিন দা আহিব কিমান মানুহ হ'ব ভাবি চাওকচোন আপোনালোক সেয়া দৃশ্যও দেখাই আছোঁ শেষত কেনে পাই জনাব নাপাহৰিব কিন্তু যদিহে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বও নাপাহৰিব আপোনালোকে জীৱনত নেদেখা বস্তু এটা দেখিলোঁ এইটো চাওক আপোনালোকক দেখাই দি আছোঁ মানে কি সৰুৰ পৰা ডাঙৰ হ'লে এইবোৰ দেখি নোপোৱাৰ কাৰণে আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোকে দেখিছে সেইটোৰ বিষয়ে মই ক'ব নাযাওঁ বা নাজানো মানে এনেকুৱা হাই ফাই HD কোৱালিটিৰ মানে হেৰি এটা এইটো চাওক যোৱাকালি হৈ যোৱা হয় এইবোৰ সকলোবোৰ যোৱাকালি হৈ যোৱা হয় সেয়েহে মানে পিছফালে আহি পিনে দেখা পালোঁ যে সেই ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ পিছফালে সকলোবোৰ এনেধৰণৰ হয় हर हर शंभु शंभु शिव महादेव शंभु शंभु शिव महादेव हर शंभु शंभु शिव महादेव शंभु शंभु शिव हरे हरे गाने के
A few moments later. আমন্ত্রণ জানাইছো এই রাগ হোলির উপবিষ্ট হয় সকলে হাত তালি দিয়ক জুবিন গাৰ্গক কেৱল আপোনাক নিয়াবত জুবিন গাৰ্গ আজি আমাৰ মাজত আছে এই জুবিন গাৰ্গ জুবিন গাৰ্গ আহি উপস্থিত হৈছে এই জুবিন গাৰ্গ সকলোকে ধন্যবাদ জানাইছো মৰম জানাইছো আৰু Thank you. Thanks. Minutes later. জুবিন দা আহিলে মাত এষাৰ লগালে মেলিলে গুচি গ'ল কোনো ধৰণৰ গীত পৰিৱেশন কৰা নহ'ল আৰু সেইটো অকণমান বেয়া লাগিল দুখ লাগিল ইমান কষ্ট কৰি গৈছিলোঁ চাম বুলিকৈ জুবিন দা সৰুৰ পৰা ডাঙৰ হ'লেও দেখিও পোৱা নাছিলোঁ আজি গৈ দেখা পালোঁ কিন্তু গীত শুনিব নোৱাৰিলোঁ বা নাপালোঁ গীত শুনাবও নোৱাৰিলোঁ আপোনালোকক যিহেতু নাগালে আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদিহে চাই ভাল লাগিল লাইক কমেণ্ট কৰিব নাপাহৰিব আৰু যদি চেনেলটো নতুনকৈ আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব গতিকে বাই বাই আজি